Hello, my dear students. Welcome back to my channel Apurva Prapti. I am your teacher Apurva. আজি আমি সমাধান কৰিবলৈ ওলাইছো দশম শ্ৰেণীৰ গণিত বিষয়ৰ তৃতীয় অধ্যায়ৰ অনুশীলনী 3.1 2 নম্বৰ প্ৰশ্নটি। আমাক 2 নম্বৰ প্ৰশ্নটি এনেকৈ দিয়া আছে যে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে 3900 টকাত। পিছত তেওঁ 1300 টকাত একে ধৰণৰ এখন বেট আৰু 3টা বল কিনে। এই পৰিস্থিতিটো বীজীয় আৰু লৈখিকভাৱে বৰ্ণনা কৰা। ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে মই তোমালোকৰ সুবিধা হোৱাকৈ 1 নম্বৰ প্ৰশ্নটিৰ সমাধান কৰি দিয়াৰ লগতে ইয়াৰ লগতে জড়িত সকলোখিনি বিষয় আতি কৰি মাৰি মই প্ৰথম ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। গতিকে 2 নম্বৰ আৰু 3 নম্বৰ বা পৰৱৰ্তী প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকৰ বুজি পোৱাৰ ধৰণৰ হোৱাকৈ বা তোমাৰ সুবিধা হোৱাকৈ তোমালোকে প্ৰথম ভিডিঅ'টো চাই ল'বা। এতিয়া আমি এইটো সমাধান কৰিব লাগে। ইয়াৰ বাবে আমি কি কৰিম? আমি কিছুমান চলকৰ সহায় ল'ম। আমাক দিয়া আছে যে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে 3900 টকাত। তো আমাক দুটা ইয়াতে বস্তু দিয়া আছে বা বিষয় দিয়া আছে। এটা হৈছে বল আৰু আনটো হৈছে বেট। গতিকে বল আৰু বেট কিনোতে যেটো খৰচ হৈছে সেইটো আমাক টকা হিচাপত দিয়া আছে। গতিকে আমি ধৰি ল'ম মানে বেটৰ কাৰণে এটা বেলেগ প্ৰাইস আৰু বলৰ কাৰণে এটা বেলেগ প্ৰাইস। ধৰা হল এখন বেটৰ দাম সমান x টকা। ঠিক তেনেদৰে এটা বলৰ দাম সমান y টকা। এইখিনি ধৰি লোৱাৰ পিছত আমাক যি প্ৰথম শৰ্ত বা প্ৰথম উক্তি দিয়া আছে সেইমতে যে 3খন বেট আৰু 6টা বলৰ দাম কিমান 3900 টকা। প্ৰশ্নমতে যদি এখন বেটৰ দাম x টকা হয় তেনেহলে 3খন বেটৰ দাম কিমান হ'ব? নিশ্চয় 5x হ'ব। ইয়াৰ লগত 6টা বল কিনে 6টা বলৰ দাম কিমান হ'ব? 6y হ'ব। আৰু এইখিনি কিনতে মুঠ খৰচ হয় 3900 টকা। ওকে। তাৰ পিছত আমাক আমি এটা কাম কৰিব পাৰো। আমি লগে লগে কি কৰিম? এইটো সমীকৰণ সৰল কৰি লম। সৰল মানে আমি দেখি দিবলৈ পাইছো ইয়াত 3 6 বা 39 এইটা হৈছে আমাৰ 3ৰ গুণিতক। গতিকে আমি গোটেই সমীকৰণটো 3ৰে হৰণ কৰি সৰু কৰি ল'ব পাৰো। গোটেই সমীকৰণটো আমি 3ৰে হৰণ কৰিলে সৰু হ'ব আৰু এইটো এনেকুৱা হ'ব x plus 2y is equal আমাৰ 3ৰে হৰণ কৰিলে 13 টাইম যাব 13। or x is equal to 1300 minus twice 1। এইদিন আমি ইতিমধ্যে আমাৰ প্ৰথম উক্তিটোৰ বীজীয় প্ৰকাশ হৈ গ'ল। আকৌ যেটো দ্বিতীয় উক্তি দিয়া আছে তাত আমাক কি বুলি দিয়া আছে? তাত আমাক দিয়া আছে যে পিছত তেওঁ 1300 টকাত একে ধৰণৰ এখন বেট আৰু 3টা বল কিনে। সো আকৌ এখন বেটৰ দাম x টকা আৰু 3টা বলৰ দাম কিমান হ'ব? 5y। এইখিনিৰ খৰচ কিমান? এইখিনিৰ খৰচ হৈছে 1300 টকা। ঠিক আছে। ইয়াত যদি আমি সৰল কৰি কি পাম? x is equal to 1300 minus 5। এই সমীকৰণ দুটা উলিয়াই দিয়াৰ লগে লগে বা লিখাৰ লগে লগে উক্ত সমস্যাটোৰ আমাৰ এটা পাৰ্ট সমাধান হৈ গ'ল। কোনটো পাৰ্ট? এই পৰিস্থিতিটোক বীজীয়ভাৱে প্ৰদৰ্শন কৰা। আমাৰ এই পাৰ্টটো বীজীয়ভাৱে প্ৰদৰ্শিত হৈ গ'ল। এতিয়া আছে সেকেন্ড পাৰ্ট। সেকেন্ড পাৰ্ট আমি কি কৰিব লাগে? ইয়াক জ্যামিতিক ভাৱে বা লৌকিকভাৱে উপস্থাপন কৰিব লাগে। ইয়াৰ বাবে আগৰ দৰে আমি কি কৰিম? লেখ কাগজত প্ৰথমতে লেখ দুডাল আঁকি ল'ম। লৈ x আৰু y বিভিন্ন মানৰ বাবে সেইবিলাকক বিন্দু হিচাপে উপস্থাপন কৰি আমি লেখডাল আঁকি দেখুৱাম। আমি ইতিমধ্যে আঁকিবলগীয়া লেখৰ বাবে সমীকৰণ দুটা লিখি উলিয়ালো। প্ৰথম সমীকৰণটো হৈছে আমাৰ কি? x is equal to 1300 minus 2y। আৰু দ্বিতীয় সমীকৰণটো হৈছে x is equal to 1300 minus 3y। এতিয়া আমি y ৰ বিভিন্ন মানৰ বাবে x ৰ কি মান পাম সেইখিনি আমি ইয়াতে তালিকা হিচাপে লিপিবদ্ধ কৰিম। আৰু x আৰু y ৰ বিভিন্ন মানবোৰক আমি বিন্দু হিচাপে লেখ কাগজত উপস্থাপন কৰিম।
ধৰি লওঁ মই ইয়াতে y ৰ মান কিমান বহাওঁ সাপোজ 300 বহাওঁ দিওঁ সো y ৰ মান যদি 300 হয় তেনেহ'লে কিমান হ'ব 2 3 গুণ 6 মানে ইয়াতে হ'ব 600 আৰু 1300 পৰা 600 গলে থাকিব ইয়াতে কিমান 700 y ৰ মান 300 হলে x ৰ মান হ'ব 700 এবাৰ মই ইয়াতে যদি y ৰ মান 500 বহাই দিওঁ 500 বহালে কিমান হ'ব এই 5 গুণ 10 মানে 1000 1000 হৈ গলে কিমান আছে 1300 1300 পৰা 1000 গলে থাকিব কিমান 300 ঠিক আছে গতিকে এই সমীকৰণটোৰ বাবে আমি মাত্ৰ দুটা বিন্দু উলিয়াই লম আৰু এই বিন্দু দুটা হ'ব প্ৰথমতে লিখিব লাগিব x ৰ মানটো কিমান 700, 300 এই এটা বিন্দু আৰু আনটো বিন্দু হৈছে কিমান 300, 500 সিমিলাৰলি দুই নম্বৰ সমীকৰণৰ বাবে আমি y ৰ বিভিন্ন মানৰ বাবে আমি কেনেকৈ x ৰ মানবোৰ পাওঁ সেইখিনি আমি চাই লওঁ প্ৰথমতে মই y ৰ মান বহাও 300 বহালে কিমান হ'ব 3 3 গুণ 9 900 1300 পৰা 900 গলে থাকিব কিমান 400 এবাৰ মই y ৰ মান বহাম কিমান 500 বলে নেগেটিভ যাব কথা নাই বহাই ল'ব পাৰে ঠিক আছে 500 বহাই ল'ব পাৰে 3 5 গুণ 15 1500 আৰু ইফালে 1300 পৰা 1500 গলে থাকিব কিমান -200 ওকে গতিকে এই সমীকৰণটোৰ বাবে x আৰু y ৰ মানবোৰ আমি পালো কেনেকৈ 400, 300 আৰু আনটোৰ মান হৈছে কিমান -200, 500 এতিয়া আমি এটা এটা কৈ এই বিন্দুবোৰ লেখা ভাগত উপস্থাপন কৰিম এতিয়া 700 300 বহুত ডাঙৰ ফিগাৰ গতিকে আমি কৰিম বৰ্গক্ষেত্ৰৰ এটা ঘৰ সমান আমি 100 বুলি ধৰি লম এই যে সৰু এটা ঘৰ আছে দেখিবলৈ পাইছে এই যে এনেকুৱা এটা যে সৰু ঘৰ আছে তো ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব বা ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব আমি 100 বুলি ধৰি লম ঠিক আছে 100 বুলি ধৰি লৈ আমি এই মানবিলাক বহুৱাই যাম তেতিয়া আমাৰ সহজ হ'ব ওকে প্ৰথমতে আমি এইটো বিন্দু উপস্থাপন কৰিম 700 300 x ৰ মান কিমান আছে 700 গতিকে এইফালে আমি 7 ঘৰ যাম 1 2 3 4 5 6 7 গতিকে এইটো হৈ ইয়াত স্থান তাৰপিছত আছে y মান 300 ইয়াৰ সিধা সিধি কৰি আমি ওপৰফালে 3 ঘৰ যাব লাগিব 1 2 ওকে সো এই বিন্দুটোৰ নাম কি হ'ব 700 300 নেক্সট বিন্দু কি আছে 300 500 এইটো 300 1 2 300 1 2 3 4 5 300 5 300 হৈছে এতিয়া আমি কি কৰিম এই বিন্দু দুটা আমি সংযোগ কৰি দিম আৰু সংযোগ কৰি দিলে আমি পাই যাম আঁকিবলগীয়া এনেকৈ আমি ইয়াত এই বিন্দুৰ পৰা এনেকৈ জাস্ট কানেক্ট কৰি দিম ওকে and this will be the graph to be drawn so এইটো হল আমাৰ কোন সমীকৰণৰ গ্ৰাফ এইটো হল আমাৰ এইটো x = 1300 - 12 সমীকৰণৰ গ্ৰাফ x = 1300 - 12y এইটো সমীকৰণৰ গ্ৰাফ হৈছে এবাৰ যাও আমি 2 নম্বৰ সমীকৰণটোলৈ 2 নম্বৰ সমীকৰণটোৰ আমি বিন্দুবোৰ পালো কিমান বুলি 400 300 আৰু -200 500 এতিয়া আমি এইকেইটা বিন্দু পাম প্ৰথম মান 400 x ৰ মান 4 ঘৰ আমি x অক্ষৰ দিগত যাম প্ৰতিটি ডাইৰেকচনত 1 2 3 4 400 y মান আছে 300 1 2 3 এইটো এইটো কিমান হ'ল 400 300 400 300 নেক্সট পয়েন্ট কিমান আছে আমাৰ -200 আৰু 500 -2 হলে এইফালে যাব 1 2 500 উপৰফালে যাব 1 2 3 4 5 ওকে এই বিন্দুটো আছে কিমান -200 500 এতিয়া আমি সহজে আগৰ বাৰৰ দৰে এই বিন্দুকেইটা কি কৰি দিম লগ লগাই দিম
আমি পাই গলো আৰু এইডাল হৈছে আমাৰ x equal to 1300 minus 22 এনেকে আমি 2 নম্বৰ সমীকৰণটো সমাধান কৰি উলিয়ালো অৰ্থাৎ এই লেখডাল আকাৰ লগে লগে আমাৰ এইটো লৈখিকভাৱে উপস্থাপন হৈ পৰে ধন্যবাদ